নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ য'ত আমি সদায় কিছুমান এষ্ট্ৰ বাস্তু তথা ৰাশিফল মন্দিৰৰ ভিডিঅ' আলোচনা কৰোঁ। বলক তেন্তে আজি জানি লওঁ কোনকেইটা ৰাশিৰ সোমবাৰে মহাদেৱৰ কৃপাত বিশেষ ধৰণৰ ভাগ্য খোল খাবলৈ গৈ আছে আৰু লোকৰ ভাগ্য আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব। এই বিষয়ে বিতংকৈ জানি লওঁ হওক আৰু তাৰ লগত অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আমি আগবাঢ়ি যাওঁ। বন্ধু-বান্ধৱীসকল মহাদেৱৰ কৃপাত কেইটামান ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য উদয় হ'ব। এওঁলোকৰ ভাগ্য মহাদেৱৰ কৃপাত আচৰিত ধৰণে সুপ্ৰসন্ন হ'ব। যি কামত হাত দিব তাতে সফল হ'ব পাৰিব, মনৰ ইচ্ছা পূৰণ হ'ব, দোষ দিশে উন্নতি কৰিব, সামাজিক মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব, ঘৰ সংসাৰত সুখ শান্তিৰ ভাগ্য থাকিব, সদস্যবোৰৰ মাজত মিলাপ্ৰীতি ভাৱ বাঢ়িব, দাম্পত্য জীৱন শুভ হ'ব, জীৱনগত সম্পৰ্ক মধুৰ হ'ব, প্ৰেম প্ৰণয় আদি উন্নত হ'ব, আৰ্থিক অৱস্থা মজবুত হ'ব, ধাৰৰ সংকটৰ পৰা এওঁলোকে ৰেহাই পাব। লগতে চাকৰি ব্যৱসায় স্বাস্থ্য এইবোৰৰ যথেষ্ট উন্নতি হ'ব, শিক্ষা দীক্ষা কেৰিয়াৰ যথেষ্ট আগতকৈ উন্নতি কৰিব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা প্ৰধান ৰাশিকেইটা হৈছে ধনু, মীন, বৃশ্চিক, কুম্ভ আৰু মকৰ ৰাশি। বন্ধু-বান্ধৱীসকল এইকেইটা হৈছে প্ৰধান ৰাশি যিকেইটাৰ ভাগ্য খুলিব মহাদেৱৰ কৃপাত বিশেষভাৱে। যদি ভিডিঅ'টো ভাল লাগিল জয় মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব বা হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই ধৰণৰ ভিডিঅ' সদায় পাবলৈ। ধন্যবাদ।